নমস্কাৰ পিআৰ নিউজ আসামৰ প্ৰধান বাতৰি আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ প্ৰধান বাতৰি ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ পাঠদান আৰম্ভ হ'ব চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ২৭ আগষ্ট ২০২১ পৰা ৫ ছেপ্টেম্বৰ ২০২১ লৈকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জিলা প্ৰাথমিক শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু সকলো বিশ্ববিদ্যালয়ৰ চৌহদত টীকাকৰণ শিবিৰ ৩১ আগষ্ট ২০২১ ভিতৰত ঘোষণা হ'ব শিক্ষানুষ্ঠানৰ পুনৰ পাঠদান সম্পৰ্কীয় SOP ৫ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰতিষেধক প্ৰদান সম্পূৰ্ণকৰণ শ্ৰেণীত উপস্থিত থাকিবলৈ কোভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু হোষ্টেলৰ আৱাসীসকলৰ ক্ষেত্ৰত দুটা পালি গ্ৰহণ কৰাটো বাধ্যতামূলক পিআৰ নিউজ আসামৰ গুৰুত্বপূৰ্ণ বাতৰি ইমানতে অন্ত পৰিল নমস্কাৰ পিআৰ নিউজ আসামৰ প্ৰধান